ঐ ভোলা ৰ ঐ সোনকালে দেৰি হৈ যাব। উফ কি গৰম দিছে বে। পিছে জ্ঞানদীপ কি খবৰ? মোৰ ভালে, পিছে তোৰ? মোৰো ভালে কিন্তু এই গৰমত কেলা টিউচন আহিব মন নাযায়। একদম ৰাইট কৈছ, মোৰো আহিব মন নাযায়, কিন্তু উপায় নাই, কি কৰিবি, 2 বছৰ ফেল। কি ক 2 বছৰ ফেল? কি কবি ভাই, ক'বলৈ লাজ লগা কথা। বাৰু এইবোৰ বাদ দে, পূজাৰ কাপোৰ ললি না নাই? ব্ৰ পূজাৰ কাপোৰ আগতে হয়তো এইবাৰো দুৰ্গা পূজা আহিছে, পিছে কাপোৰ কিনিবলৈ 2 বছৰ আগৰ কাপোৰযোৰকে পিন্ধি যাব লাগিব আৰু। হ'ব দে ভাই, দুখ নকৰিবি, দুখীয়াৰ জীৱন, মোৰো নাই। যৌ টিউচনত দেৰি হৈ যাব। ৰাজ আৰু বাবুৰা আহি পালেই চাগে। নাই ৰাজ আহি পাব পাৰে, কিন্তু বাবুৰা আহি নাপায়। ৰাজ তই পঢ়ি কিনে কি হবি? মইতো চাইণ্টিষ্টে হ'ম। তই কি হবি? মইতো ভাই অসমৰ প্ৰধানমন্ত্ৰী হ'ম। তইতো জানই দেশৰ কি অৱস্থা। মই যদি প্ৰধানমন্ত্ৰী হওঁ, দেশখন পুৰা চেঞ্জ কৰি পেলাম। মজা। তই যদি অসমৰ প্ৰধানমন্ত্ৰী হ, মজা। নাই ৰ সেইকেইটা আহিয়ে পালে। ঐ তহঁতকেইটা আহি পালি, ক্লাছ ৰুমত যাওঁ। ঐ ছাৰ আছে, বল বল Good morning, sir. Good morning. পিছে বাবাহঁত পৰীক্ষা ওচৰ চাবি আহিছে, পঢ়া শুনা কৰিছ কি নাই? কৰিছোঁ ছাৰ। কি হৈছে তোৰ? ছাৰ, হাগা লাগিছে। হয় নেকি? যা আগিয়া পেনাটো লৈ যা। এটাইতো পেটৰ বাহানা দেখাই ব্যক্তি এৰিয়ে পলাল। পিছত লগতে কোনে কিমান টাইম পঢ়? ছাৰ মইতো দিনৰ দিনটো পঢ়িয়ে থাকোঁ, কিন্তু মাথাতহে একো নুঠে। ভালেই, পঢ়িব লাগে। গুড। ছাৰ মইতো স্কুলৰ পৰা যায়ে পঢ়ো, তাৰ পিছতহে কিবা কিবি কৰোঁ। আচ্ছা, হয় নেকি? মানে এইবাৰ মোৰ ছাত্ৰকেইটা চব ছাত্ৰকেইটা লেটাৰ মাৰিব। পিছে ৰীতা, আজি তুমি নতুন আহিছা, তোমাৰ পঢ়া শুনা কেনেকৈ চলি আছে? ছাৰ মোৰ পঢ়া শুনা ভালে চলি আছে। গুড। অকল পঢ়িলে নহ'ব, লিখিবও লাগিব। তো তহঁতৰ কেনেকুৱা চলি আছে? বাবুৰ তোৰ কেনেকুৱা? ছাৰ মোৰতো মজা চলি আছে, পিছে আপোনাৰ? ভাল, মোৰো ভালে চলি আছে। পিছে সকলোৱে বহি কলম ওলাই ল। কেলা কলমে আনা নাই বে। জ্ঞানদীপ, জ্ঞানদীপ, তোৰ লগত কলম আছে না? নাই নিদিওঁ, মোৰ এটাই কলম। দে হ'ব দে। বোলা তোৰ লগত আছে নেকি? কি? কলম। মোৰ লিখিবলৈ বহিয়ে নাই, সেইকাৰণে চিলেটহে আনিছোঁ। ক'ত পাম কলম? চিলাই দে।
কি হৈছে তহঁতৰ হা ছাৰ কলেজ চিলেট লৈ আহিছে যোনে যি আনিছে আনিব দে তোক কি ওলাব দিছে সেইটো ওলা হা কি অনা বুলি ক'লি ছাৰ যোনে যি আনিছে আনক আপুনি আপোনাৰ কাম কৰক মোক কৈছ আপোনাৰ বাহিৰে আৰু ইয়াত কোন আছে হা হা কি ক'লি চা অলপ মাষ্টৰৰ মুখে মুখে কথা কওঁ হা চৰি বে ছাৰ চৰি হা চৰি বে অ' ছাৰ ছাৰ অঁ কি হ'ল আপোনাৰ কি ভাবি আছে নাই কিবা এটা ভাবি আছিলোঁ নিজৰ বুলি বাৰু ভলা তই চিলেক্ট কিয় আনিছ ছাৰ মই চিলেট অনাৰ কাৰণ এটা আছে কি কাৰণটো ক ছাৰ যদি মই বহি আনিলোঁ হয় কিবা লিখোঁতে যদি ভুল হয় পেজটো এনেই গ'ল হয় সেইকাৰণে মই এতিয়া চিলেট আনিছোঁ কিবা ভুল হ'লে থুৰ লগাকৈ মুচিব পাৰিম অঁ হয় নেকি উন্নতি হ চবে উন্নতি হ ই তোৰ লগত মুচি মুচি হ'লেই এখন চিলেক্ট ওলাই দিছে আৰু এটাই কলম এটা আনিবই পাহৰি যায় ছাৰ মোৰ ঘৰত কলম বহুত আছে কিন্তু মই অনাহে নাই কিয় অনা নাই কাৰণ মই পাহৰিলোঁ অঁ হয় নেকি ভালেই কিন্তু মাহে মাহে এইটো দিব নাপাহৰিবি বাৰু চবে মোৰ ফালে চাই দিয়া ইয়াৰ ফৰ্মুলাটো জানানে তোমালোকে জানা যদি জ্ঞান দে আছো না এইটো কৰি দে মোক ছাৰ আৰু এইখিনি কৰা নোৱাৰিম কি হ'ল বুজি পাইছো পাৰিম বুলি কৈছিলিচোন ছাৰ এনেহে কৈছোঁ আপোনাৰ ভাল লাগিব বুলি চুপ কাণত ধৰি থাক অ' তই মানে একেই মাল যাক তাক কাটি যাক আৰু মহাশয় আহা ছাৰ কথা এটা হ'ল নহয় কি মানে মই মনতে আছিল কিন্তু ইয়াত অহাৰ লগে লগে পাহৰি গ'লোঁ অ' হয় নেকি যা তাতে কি চাই আছ যা তাত আৰু ৰীতা আহা হয় ছাৰ গুড বঢ়িয়া যোৱা তুমি বহা চবটো নিয়া দেখিছ সি কেনেকুৱা কৰি থৈ গ'ল আৰু তহঁতেতো কৰিবই নোৱাৰ কি ছাৰ ছোৱালী মানুহ আৰু তাৰ কামে নাই ঘৰতে থাকে আমাৰ কিমান কাম চব বৌ গৈ বেঞ্চত হ'ব দে ছাৰ পিছে আজিলৈকে হ'ব তহঁতক কেইটামান প্ৰশ্ন সুধিম উত্তৰটো কবি ঠিক আছে পিছে কচোন ক জ্ঞানদেৱ তুমি কোৱা মানুহৰ পেটে কি এচিড উৎপন্ন কৰে ছাৰ আপোনালোকৰ পেটে কি এচিড উৎপন্ন কৰে নাজানো কিন্তু মোৰ পেটে ভোগ এচিড উৎপন্ন কৰে হা ভোগ এচিড এইটো আকৌ নতুন এচিডচোন মানুহৰ পেটে হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে বুলি শুনিছোঁ আজি ফাৰ্ষ্ট টাইম শুনিছোঁ ভোগ এচিড বাহ তালিয়া বাৰু ভলা তুমি কোৱাচোন ক মাটি কেই প্ৰকাৰৰ ছাৰ মাটি 4 প্ৰকাৰৰ কি কি বোকা মাটি পলসুৱা মাটি বালিচহীয়া মাটি আৰু ছাৰ অমৃত কলহৰ মাটি কি লাষ্টতে কি অমৃত কলহৰ মাটি এইটো ক'ৰ পৰা আৰু আহিল ছাৰ এইটো নতুনকৈ আহিছে মামায়ে দিছিল মূৰ্খ মাটি 3 প্ৰকাৰৰ অমৃত কলহৰ মাটিটো এই মাটিৰ লগত নিমিলে অহ ইয়া পিছে বাবুৰাও তুমি কোৱাচোন ভাৰতৰ প্ৰধানমন্ত্ৰী কোন ছাৰ মই ভাৰতৰ প্ৰধানমন্ত্ৰীটো নাজানো কিন্তু মই অসমৰ প্ৰধানমন্ত্ৰীটো জানো পিছে দেচোন দে অসমৰটোৱে ক ছাৰ অসমৰটো ময়ে বে তাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নাজানে আৰু সি অসমৰ প্ৰধানমন্ত্ৰী হ'ব যায় মূৰ্খ ভাৰতৰ প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী পিছে ৰাজা তুমি কোৱাচোন আমাৰ অসমৰ প্ৰথমখন ভূঁইচুমী নাম কি আছিল
ছাৰ জয়মতী বঢ়িয়া বঢ়িয়া পাৰিছা ছাৰ মই পাৰিম অঁ আহা পিছে কিয় ইমান দেৰি তুমি নতুন নেকি অঁ তুমি টাইমটো গম পোৱা নাই কি বস্তু হয় অঁ পিছে প্ৰশ্ন টাইম কি হয় টাইমটো সময় সময় হয় যদি টাইমটো সময় হয় এতিয়া কিমান বাঢ়িছে কি দেখাইছ তই এইটো ছাৰ সময় এইটো সময় এইটো মানে কি 5টা অ' হয় নেকি আহ বহ ছাৰ এনেকুৱা হ'লে নহ'ব ই আহিছে 5টাত আমিও কালিৰ পৰা 6টাত আহিম বাৰু ঠিক আছে কালিৰ পৰা সকলোৱে 2টা বজাত টিউশ্যন আহিবি ঠিক আছে আজিলৈকে বাৰু ক্লাছ খতম